হেল্ল'। ক'ত আছা তুমি? মই এইফালেকে আহিছোঁ। আহা তুমি সোনকালে। আজি অকণমান খালত লাগিছোঁ, চশমাযোৰ লগাই লৈছোঁ, ড্ৰেছযোৰো মিছত অৰ্ডাৰ দিছিলোঁ, কালি আহি পালে। বোলো আজি পিন্ধি পিনি অলপ ওলাই যাওঁ বুলি কৈ ওলাই আহিলোঁ। কিমান দেৰি বা লগাই এতিয়া এইটোৱে। মানে সদায় এনেকুৱা, ভিতৰলৈকে সোমাই যাওঁ নেকি? নাযাওঁ, ইয়াতে ৰখোঁ। तेरी झलक सरफी শ্ৰীবল্লী। এইজনী পমিলি নহয়নে? আমাৰ গাঁও কোনফালে আহিছো ইমান সাজি কাচি? ভগৱান, কি যে মানুহবোৰক লগ পাওঁ নহয়, মানে এতিয়া যি টি সুধি মোৰ মূৰটোৱে গৰম কৰিব দেই। কান্দোৱা কাইটি। মই এনেই ওলাই আহিলোঁ, অলপ ঘৰত থাকি থাকিও আমনি লাগিছে বোলো অলপ ওলাই যাওঁ। তইনো ক'ত যাওঁ এনেকৈহে চোলা নিপিন্ধাকে? এই বডিটো বহাইছো যে, এই চোলা পিন্ধিবলৈকে মন নাযায়। চোলা পিন্ধিলে আকৌ মানুহে মোৰ বডিটো নেদেখিব যে, সেনেকে সেইকাৰণে মই এনেকেই ঘূৰি ফুৰোঁ আৰু। বৰ একেবাৰে। সেইটো কথা। হেৰি মানে তই যে গোটেই গাটোতে এইবোৰ কি টেটু নেকি? গোটেই গাটোতে আঁকি ললি যে, এই হাতকেইখনতো আঁকিছ, এই পেটতো আঁকি ললি, বুকুতো আঁকি ললি যে। নকবি আৰু বুজিছনে? এতিয়া জামানাটো টেটু জামানা, চবেই আঁকে বোলো ল'ৰাবোৰে। সেইকাৰণে মই গ'লো আৰু ওচৰ ভাইটিটা ওচৰলৈ আঁকো বুলি। সি আকৌ ক'লে বোলে কান্দুৱা কাই, তোৰ বোলে বডিটো ইমান ধুনীয়া বোলে, তই তোৰ হাতত নহয়, তই গোটেই গাটোতে আঁকিলেই ভাল লাগিব বুলি ক'লে। সেইকাৰণে আঁকি ল'লো আৰু। সেইটো কথা। ভালে লাগিছে বাৰু, বেয়া লগা নাই। হেৰি কৰিব লাগিছিলে আকৌ, তই এই মূৰতো আঁকি ল'ব লাগিছিলে। মাথাটো দেখোন তোৰ এনেই আছে। আৰু তই এই হাফ পেণ্টটো ঠাইত তই লং পেণ্টটো ঠাইত হাফ পেণ্ট কি বুলি কয়, এই লং পেণ্টটো ঠাইত তই হাফ পেণ্ট এটা পিন্ধিব লাগিছিলে। তেতিয়া ভৰিকেইটাতো আঁকিব পাৰিলিহেঁতেন, ভাল লাগিলেহেঁতেন। তেতিয়া তোক চবেই টাটু মেন বুলিয়ে ক'লেহেঁতেন। হেৰি নহয়, তই পিছে আজিকালি সেই পানী টুপি দিয় নাই পিছে? সেই টুপি কথা মনত নেপেলাবিচোন, মোৰ চকু পানীয়ে ওলাই যায়। কি হ'ল আকৌ? নকবি আৰু বুজিছনে? এই বিয়া পতা বা মানুহজনীয়ে সেইকণ চুবলৈকে নিদিয়ে নহয়। য'তে যাওঁ বোলো অকণমান লওঁগৈ ধৰোগৈ বোলো, পিছে পিছে ওলাই গৈ জাননে? সেইকাৰণে একেবাৰে নোৱাৰাই হ'লো আৰু। সেইটোৱে কথা। ভালহে আকৌ, মই কথাটো সুধিছিলোহে, তই আকৌ একেবাৰে ৰাওকে কান্দিয়ে দিলি যে। হ'ব থ, নেকান্দিবি। হ'ব দে। বাকী কচোন, তোৰ কথা কেনেবাকে বয়ফ্ৰেণ্ডক লগ কৰিবলৈ নাই অহাতো? সেই কান্দুৱা কাই, তয়ো যে আৰু কি কথাবোৰ কওঁ নহয়। নহয়, গাভৰু ছোৱালীৰ কথা দেচোন। আমাৰ নিচিনা বিয়া পতা বুঢ়া নহয়। হেৰি, তই কোনফালে আহিছিলিনো মানে? ক'ৰবাত যাওঁ নে কিনো? মোৰনো কি আৰু, কিমাননো ঘৰতে সোমাই থাকিবি বোলো, অলপ ওলাইকে যাওঁ, আজি কামো নাই বুলি। তোৰ দেৰিয়ে হৈছে চাগে, তই যা দে হ'ব। ঠিক আছে, তই যা তেনে দেই। আজিকালি ছোৱালীবোৰ দেই মানে অকল ইনচাল্ট দিওঁকে থাকে নেকি আমাৰ নিচিনা ল'ৰাবোৰক। হয় পাই, মই তাতো আঁকিছো, তাইনো কি হৈছে বাৰু একেবাৰে। যাওঁগৈহে পাই। ৰক্ষা, গ'ল এই কামোৰটো। এইটো মানে এতিয়ালৈকে আহি নাপালেহি। যাওঁগৈহে নেকি পাই, খঙে উঠি যায়। ক'বালে ভাল মুড এটাত ওলাই আহিবি, মানে কিবা নহয় কিবা এটা হয়েই আৰু। দুই কামোৰ মানুহবোৰকো লগ পাওঁ, আৰু এইটো এটা এতিয়ালৈকে আহিবলৈ নাজানিলে। কৰিব আহি বুলি যাওঁগৈহে মই, এনেই ইমান চালটি ওলাই আহিলোঁ। কি হে দোস্ত, তোৰ গাৰ্লফ্ৰেণ্ডচোন যাবলৈকে ল'লে, ঘূৰিলেই দেখোন। তাকেহে ময়ো সেইটোৱে ভাবিছো, কিবা হ'ল। হাই পমিলি। আৰে, কি মানে লগত আকৌ এইডাল কাক লৈ আহিলে, আৰু আহি পিনি মোক হাই ক'ব লাগিছে। তই অলপ ইয়াতে ৰখচোন দেই, মই তাইৰ লগত অলপ কথা পাতি আহোঁ। হ'ব দে, যা, তোৰ গাৰ্লফ্ৰেণ্ড চাগে গৰম হৈ আছে। কি হ'ল, তুমি ঘূৰিলাই যে, মই আহিছিলোহে। কথাই নক'বা। অথনি ক'লে বোলে মই গৈ আছোঁ, মই আহিলোঁ, আৰু ইমান দেৰি ৰখিবলগীয়া হ'ল, আৰু আহিছে লগত আৰু এটা লৈ আহিছে। থাকা, তোমালোক দুটাই কথা পাতি থাকা, মই যাওঁ, বাই। নহয় বোলো, বাটতে আকৌ ই লগ পালে, ময়ো যাওঁ বুলি ক'লে, সেইকাৰণে আনিলো আৰু। ৰ'বা ব'লা ভিতৰলৈকে যাওঁ, কফি একাপ খাওঁগৈ, কথা পাতোগৈ। একদম চব কথাই নক'বা তুমি। আনিছিলা নহয়, এতিয়া তোমালোক দুইজনেই কফি খোৱা যি খোৱা খাই থাকা, মই যাওঁ, বাই। যাওঁ বুলি কৈ গুচিয়ে গ'ল যে। ৰাম, মানে কি যে হ'ব।
এনেই আহিলি পাই ইয়াক লৈ এতিয়া ময়ো ইয়াৰ আগত লাজে পাম কি হ'ল দোষ্ট তোৰ গাৰ্লফ্ৰেণ্ড গুচি গ'ল যে মই অহাৰ কাৰণে তহঁতি বেয়া পালি নেকি কি যে কওঁ তই তাই মানে গাটো ভাল লগা নাই বুলিকে সেইকাৰণে গুচি গ'ল বৈ আমি যাওঁগৈ দেখিলেনে বন্ধুসকল কেনেকৈ খং কৰি গুচি গ'ল মই মানে এতিয়া লগৰটোৰ আগত লাজে পাইছোঁ দেই আপোনালোকে যদি খণ্ডটো চাই ভাল পালে প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ যাওঁগৈ বৈ অঁ বৈ